এই ভিডিঅ'টো মই কেইদিনমানৰ আগত মই পোষ্ট কৰিছিলোঁ অলপমান প্ৰব্লেমৰ কাৰণে লগালগ ভিডিঅ' ডিলিট কৰিব লগা হ'ল তো কেইজনমানে চাইছিলে তো যিসকলে চোৱা নাই ভিডিঅ'টো চাওক নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সকলোৱে ভালে আছেনে আমিও ভালে আছোঁ ভাল মানে কি আৰু সিদিনাখন এটা ভিডিঅ' দিছিলোঁ আপোনালোকে চাইছিলে চ' তাতে দুই এজন মানে এনেকুৱা বেয়াকৈ কমেণ্ট কৰিছে কি ক'ম আৰু মানে নিজকে কিভাৱে একচুৱেলি বুজি নাপাওঁ বাৰু একো নাই হেটাৰ্ছটো থাকিব ন লাইফত হেটাৰ্ছ নাথাকিলে আগবাঢ়ি যাব নোৱাৰি আৰু আপোনালোকৰ মাজৰ বহুতে ভালকৈ কমেণ্ট কৰিছে বা ভালকৈ আমাক বুজাইছে যে আমিনো কিয় ইমান কম বয়সতে বিয়া পাতিব লাগে পঢ়িব শুনিব লাগিছিল বাৰু এই কথাখিনি আপোনালোক ভিডিঅ'টো শেষলৈকে বুজাই দিম ধুনীয়াকৈ বুজি পাব আপোনালোকৰ যিখিনি ডাউট আছে গোটেইখিনি ক্লিয়াৰ কৰি দিম আমি কিয়নো সোনকালে বিয়া পাতিছিলোঁ বাৰু আমাৰ লাইফটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকৰ উপদেশৰ প্ৰয়োজন আছে আপোনালোকে এনেকৈ উপদেশ দি যাব আমাৰ ভুলবোৰ আঙুলিয়াই যাব আমি তেতিয়াহে আৰু আগবাঢ়ি যাব পাৰিম ভুলবোৰ শুধৰাই যাব পাৰিম বাৰু বিয়া পাতা নাপাতা সেইটো সকলোৰে নিজৰ নিজৰ ব্যক্তিগত কথা কোনোবাই সোনকালে বিয়া পাতিব পাৰে কোনোবাই দেৰিকৈ বিয়া পাতিব পাৰে কোনোবাই হয়তো 40 বছৰ বয়সতো বিয়া পাতিব পাৰে কোনোবাই হয়তো বুঢ়া হ'লে বিয়া পাতিব পাৰে কোনোবাই হয়তো অলপ সোনকালে বিয়া পাতিব পাৰে সেইটো সকলোৰে ব্যক্তিগত কথা বাৰু আপোনালোকে ভালকৈ কৈছে বাৰু যে অলপ সোনকালে বেছি সোনকালে বিয়া পাতিলা কি কয় পঢ়া শুনা এৰি বাৰু পঢ়া শুনা বস্তু ন সকলো মানে মোৰ যিটোৰ প্ৰতি ইণ্টাৰেষ্ট আছে আপোনালোকে হয়তো নাথাকিব পাৰে বহুতে পঢ়ি শুনি বহুত বেছি ভাল পায় চাকৰি কৰিবলৈ পূৰা ভালকৈ পঢ়া শুনা কৰে সেইটো হয়তো মোৰ ইণ্টাৰেষ্ট নাথাকিব পাৰে বা তাই নাথাকিব পাৰে তো গোটেইখিনি কথা আপোনালোকক ভিডিঅ'টো শেষলৈকে বুজাই দিম আহিছে সিদিনাখন ভিডিঅ'টো ন কিছুমান মহান ব্যক্তিয়ে মানে কমেণ্ট কৰিছে আৰু আপোনালোকক কমেণ্টবোৰ পঢ়ি শুনাই দি আছোঁ অঞ্জনা বৈশ্যই কমেণ্ট কৰিছে কাম নাই তহঁতৰ পঢ়া শুনা কৰা এজত বিয়া পাতিছা বিয়া পাতাটো ইমান ডাঙৰ কথা নহয় এতিয়া থাক পাকঘৰত য়েছ বিয়া পাতাটো ইমান ডাঙৰ কথা নহয় বাৰু কিন্তু চলোৱাটোৱে ডাঙৰ কথা আমি বিয়া পাতিছোঁ আমি ধুনীয়াকৈ আছোঁ কোনো টেনশ্যন নাই কোনো আমাৰ মাজত হাই কাজিয়া নাই বিন্দাছ আছোঁ তো বেলেগৰ জ্বলি পুৰি মৰিবলৈ কি হৈছে মই নাজানো বাৰু চলাই আছোঁ মই তো কি হৈছে নাজানো আৰু কি বিয়া এতিয়া কি পাকঘৰত সোমাই থাক বোলে কি আৰু পাকঘৰত আমাৰ ঘৰত থাকে মানে মা মই তিনিজন থাকোঁ আৰু মায়ে মিলি ধুনীয়াকৈ ভাত চাত বনাই আমি খাওঁ আৰু কোন আছে ভাত চাতটো বনাব লাগিব এইটো হ'লে বহুত একেবাৰে কিবা ডাঙৰ কথা আৰু যিজনীয়ে কমেণ্ট কৰিছে অঞ্জনা বৈশ্যই তাই চাগে বহুত সম্ভ্ৰান্ত ঘৰৰ পৰিয়ালৰ ছোৱালী তাই চাগে ভাত চাত নাখায় চাগে আৰু খাই যদিনো মাকৰ কি কয় ওপৰতে চলে চাগে মাকে কষ্ট কৰি মৰি গৈছে আৰু তাই চাগে ক'ব নাই চাগৈ কষ্টটো কৰিব লাগিব ন লাইফটো আগবঢ়াই নিবলৈ আৰু যি কামেই নহয় কৰিবইতো লাগিব কষ্ট কৰিবই লাগিব তাতে এই কেনেকুৱা টাইপৰ কমেণ্ট কৰিছে পাকঘৰতে বোলে সোমাই থাক আৰে কি মানে কি টাইপৰ কমেণ্ট কৰে আৰু সেইখিনি কি কৰিব এজনী ছোৱালী হৈ জানে আৰু তুমি চাগে নাজানা বাৰু একো নাই সেইখিনি বাকী পঢ়া শুনাটো কিয় মানে কৰা নহ'ল বা বিয়াখন অকণমান কথাটো হয় যে আমি অকণমান সোনকালে বিয়াখন পাতিলোঁ যে আৰু 2 বছৰ ৰখিব পাৰিলোহেঁতেন সেই কিয়নো পাতিলোঁ সেইটো কথা আপোনালোকৰ ভিডিঅ'টো শেষলৈকে ক'ম বাৰু তো আপোনালোকৰ ডাউটবোৰ ধুনীয়াকৈ ক্লিয়াৰ কৰি দিম আৰু এইটো একচুৱেলি ব্যক্তিগত কথা আৰু কোনোবাই হয়তো অকণমান সোনকালে বিয়া পাতিব পাৰে আমি বিয়া পাতি কি ইমানেই পৃথিৱীখন অপবৃত্ত কৰিলোঁ নে যে অলপ সোনকালে বিয়া পাতি আমাৰ এজত কি কোনেও বিয়া পাতাই নাই নে আপোনালোকে চাব পাৰে মোৰ চলি আছে 24 আৰু এজ চলি আছে 19 সিদিনাখন এটা ভুল হৈ গ'ল ভিডিঅ'টোত যেন এজটো কি কয় মই 20 বুলি কৈছিলোঁ ন 20 বুলি এনেকুৱা মানে ভণ্টিহঁত আছিলে আমি ধেমালি কৰি থাকিলোঁ ঘপককৈ মুখৰ পৰা 20 ওলাই গ'ল চ' সেইটো ভুল হৈছে বাৰু আৰু 19 বছৰ চলি আছে তো বেয়া নাপাব সেইটো ঘপককৈ বেছি ফটোৱামি কৰিছিলোঁ ন মানে ৰিলেশ্যনশ্বিপত থাকিলে ন বেছি একেবাৰে লঙো কৰিব নালাগে দেই এবছৰ 2 বছৰ ভাল পোৱা তাৰপিছত বিয়াখন পাতি পেলাবা তেতিয়া একো নহয় বুজাবুজিটো ভালকৈ থাকে আৰু বেছি লং ৰিলেশ্যনশ্বিপ ন মই বেছি দিন টিকি থকাও দেখা নাই মানে মানুহৰ মন কেনেকৈ চেঞ্জ হয় ক'ব নোৱাৰি ন চ' আৰু সঁচাকৈ ভাল পালে বাৰু কেতিয়াও এৰি নাযায় দেই তাৰপিছত নেক্সট এটা কমেণ্ট কৰিছে কি বুঢ়া দুমুৰাটো 24 বছৰ ল'ৰা মানুহে 27 বছৰত বিয়া পাতিব নোৱাৰে 27 বছৰ হ'লেহে মানে বিয়া পাতিব পাৰে কোনখন মানে আইনত লিখা আছে কোনখন দুনিয়াৰ মানুহ নাজানো 24 বছৰ হ'লে বোলে বিয়া পাতিব নোৱাৰে 27 বছৰৰ আগত ভাই কি কমেণ্ট কিছুমান কয় কোনটো ব্ৰেইন লৈ কি কোৱা মানে মই একদম বুজি নাপাওঁ আৰু মই আগতে কৈছোঁ বিয়া পাতা নাপাতাটো সেইটো নিজৰ ব্যক্তিগত কথা কোনোবাই সেইটো বৰ লাগি থাকিব পাৰে কোনোবা বিয়া নোহোৱাকৈও ঘৰত থাকিব পাৰে সেইটো নিজৰ ব্যক্তিগত কথা মই 24 বছৰ বয়সত বিয়া পাতিছোঁ আমি ধুনীয়াকৈ হেপ্পী আছোঁ তো মই জানো মানে সৰুৰ পৰা বহুতখিনি কষ্ট কৰি আজি এইটো পৰ্যায় পাইছোঁ আৰু ধুনীয়াকৈ মই চলাব পাৰোঁ আৰু আমাৰ মাজত বুজাবুজি আছে সৰুতে কিছুমান এনেকুৱা আছে বহুত বেছি বয়সত বিয়া হয় বা মানে এটা 24 বা 25 বছৰ বয়সতে বিয়া হ'ল কিন্তু তাহাঁতৰ হয়তো বুজাবুজি নাথাকে তাৰপিছত গৈ পেলাই ঘৰত গুচি যায় কিবা কিবি হয় নাই আৰু বহুত এইটো অকণমান কম বয়স হ'লেও বুজি পায় যে কি বস্তু ভাল পোৱা কি বস্তু বা সংসাৰ এখন
সংসাৰত সোমোৱাৰ পিছত সেইটো কি বস্তু হয় চ' কিছুমানে বুজি পায় আৰু কিছুমানে বুজি নাপায় পিনে বেছি বয়স হ'লেও মানে তেহেঁতৰ মানে কাজিয়া হয় বা মাকৰ ঘৰলৈ দৌৰ মাৰে এনেকুৱা টাইপৰ বহুত দেখা পাইছে হয়নে নাই হাই কাজিয়া কৰোঁতে কিন্তু সেইটো এই বুজাবুজিৰ ওপৰত কথা আৰু কম বয়সৰ ছোৱালীজনীও সেইখিনি বুজিব পাৰে সেইটোৱে সৰুৰ পৰাই কষ্ট কৰি আহিছোঁ কষ্ট কৰি ভণ্টিক বিয়া দিলোঁ তাৰপিছত আপোনাৰ মই নিজেও সেয়া বিয়া পাতিলোঁ নিজে কষ্ট কৰিয়ে তাৰপিছত এতিয়া ভাঙা চিঙা ঘৰতো দেখা পাইছে বাৰু একো নাই আকৌ এইটো বনোৱা ষ্টাৰ্ট কৰিছোঁ সেইখিনি নিজে ষ্ট্ৰাগল কৰিছোঁ কষ্ট কৰিছোঁ আপোনাৰ 18-19 বছৰ বয়স যেতিয়া আছিলে তেতিয়া মই ইউটিউব চেনেল খুলিছিলোঁ তাৰপিছত 20 বছৰমানৰ পৰা পইচা পাইছিলোঁ আৰু তেতিয়াৰ পৰাই কষ্ট কৰি ভণ্টিহঁতক বিয়া দিলোঁ আৰু বহুত কিবা কিবি কৰিছোঁ বহুতখিনি কষ্ট জড়িত আছে বহুত ষ্ট্ৰাগল কৰিছোঁ বাৰু আৰু আজি অলপ হ'লেও ছাকচেছ হৈছোঁ কেৱল কষ্ট কৰিব লাগিব যি কামেই নহওক কষ্ট কৰিব লাগিব এইটো নহয় যে পঢ়া শুনা এৰি আমি বিয়া পাতিলোঁ কিবা হয়তো মোৰ সেইটোৰ প্ৰতি ইণ্টাৰেষ্ট নাথাকিব পাৰে যাৰ যিটোৰ প্ৰতি ইণ্টাৰেষ্ট থাকে সেইটোত গুৰুত্ব দিব লাগে যে মোৰ ইণ্টাৰেষ্ট নাই কিন্তু জোৰ জবৰদস্তি কৰি এনেই পঢ়িছোঁ লাইফটো ন বেকাৰ হৈ যাব চ' যিটো তুমি ভাল পোৱা সেইটো কৰা নিশ্চয় এদিন ছাকচেছ হ'বা সেনেকুৱা টাইপৰ আৰু বহুত কষ্ট কৰিছোঁ এইটো বয়সত যিমানখিনি কৰিব পাৰিছোঁ বহুতে এইটো কৰিব পৰা নাই সেনেকুৱা আজি 24 বছৰ বয়স চলি আছে আৰু এইটোতে বহুতখিনি কাম কৰিছোঁ এইটো বঢ়াই কোৱা নহয় সংগীতানন্দে এটা কমেণ্ট কৰিছে পখিলা খেদা বয়সত বিয়া হৈ গ'লা হাঁহিয়ে উঠি যায় কিনো কমেণ্ট কৰা মানে এই 24-25 বছৰ বয়সত কোনেনো পখিলা খেদে জানো মানে কি বুজাইছা তুমি আৰু মই আগতে কৈছোঁ যে আমাৰ এইটো ব্যক্তিগত কথা অলপ যেনিবা মই সোনকালে পাতিলোঁ তুমি যদি তোমাৰ বিয়া হ'ব মন নাই আৰু যদি বিয়া হ'বলৈ মনো আছে তেনেহ'লে বুঢ়ী হৈ পেলাই বিয়া হ'ব ন সেইটোৱে কিনো কোৱা আৰু তাৰপিছত মানুহবোৰো যে আৰু চবতে প্ৰব্লেম একোতে শান্তি নাপায় চাগে য়েছ ঠিক কথা কৈছা তুমি মানুহবোৰৰ চবতে প্ৰব্লেম যিয়ে বুজি নাপায় বুজি নোপোৱাসকলৰ বাবে চবতে প্ৰব্লেম আমি বিয়া পাতিছোঁ আমি দুইটা ভালে আছোঁ ধুনীয়াকৈ আছোঁ কোনো আমাৰ মাজত হাই কাজিয়া নাই একো নাই আমাৰ মাজত বুজাবুজি আছে মই ঘৰখন চলাই আছোঁ চ' মোৰ প্ৰব্লেম নাই বেলেগৰ প্ৰব্লেমটো ক'ত মই সেইটো বুজি নাপাওঁ বহুতে একদম ভালকৈ বুজাইছে দেই যে ইমান সোনকালে বিয়া পাতিব নালাগিছিল অলপ পঢ়া শুনা কৰিব লাগিছিল সেইটো ঠিক কথা কৈছে বাৰু যে আৰু সেই বস্তুটো মোৰ ক্ষেত্ৰত ইমান প্ৰযোজ্য নহয় মানে ধৰক মোৰ পঢ়াৰ প্ৰতি আছিলে ইণ্টাৰেষ্ট আপোনাৰ মোৰ যেতিয়া 18 বছৰমান বয়সলৈকে ইণ্টাৰেষ্ট আছিলে যে পঢ়িম শুনিম আৰু যেতিয়া মই ইউটিউবত আহি গ'লোঁ ন ইউটিউবৰ পৰা যেতিয়া মই মান্থলি 50-60 হাজাৰ সেনেকৈ মান্থলি যে টকা ইনকাম কৰিবলৈ ল'লোঁ তেতিয়া মানে এই পঢ়া শুনাৰ প্ৰতি অকণমান ইণ্টাৰেষ্টটো কমি গ'ল তেতিয়া মানে টকা যেতিয়া হাতত আহি যায় ন তেতিয়া আপোনাৰ সেইটোৰ প্ৰতিয়ে মন ঢাল খায় হয়নে নহয় তো সেইটো 20 বছৰ বয়সত যেতিয়া মই পইচা পাবলৈ ল'লোঁ ডেইলি মানে মান্থলি যেতিয়া ভাল এটা এমাউণ্ট আহি থাকে এটা চাকৰি কমা যেতিয়া দৰমহা আহি থাকে তো মানে সেইটোতে ফ'কাছ কৰা গ'ল ইউটিউবতে ফ'কাছ কৰা গ'ল আৰু আজি সেইখিনি কষ্ট কৰি আজি এইটো পৰ্যায়ত পাইছোঁ বহুত বেছি একো কৰিব পৰা নাই তথাপিও এইটো বয়সত বহুতখিনি কৰিব পাৰিছোঁ আগতো ক'লোঁ আপোনালোকক চ' বহুতখিনি কৰিব পাৰিছোঁ মোৰ এতিয়া পঢ়া শুনাৰ প্ৰতি এতিয়া বৰ্তমান ইণ্টাৰেষ্ট নাই তো মই সেইটোত এনে টাইমটো বৰবাদ কৰি লাভ নাই চ' যিটো কৰিলে মই টকা ইনকাম হ'ব মোৰ ঘৰখন চলিব চ' মই সেইটোতে ফ'কাছ কৰিব লাগিব আপোনালোকেও কৈছোঁ আপোনালোকৰ যদি পঢ়াৰ প্ৰতি ইণ্টাৰেষ্ট আছে মানে যেতিয়া পঢ়ি ভাল পায় বা আপুনি চাকৰি কৰিম বুলি পঢ়িছে তেনে ভালকৈ পঢ়ক আপোনালোকে আৰু যাৰ মানে ইণ্টাৰেষ্ট নাই এনেই আৰু হেৰি কৰি পঢ়া তেনে পঢ়ি লাভ নাই মানে যিটোৰ প্ৰতি আপোনাৰ যিটো কৰিবলৈ আপোনাৰ মন আছে যি মানে জোৰ জবৰদস্তি নহয় মানে আপোনাৰ ঘৰৰ পৰাই ক'লে যে তাই পঢ়িব লাগিব তাৰপিছত এনেই বেকাৰ বছৰ গুচি যাব টকা পইচা খৰচ হৈ যাব কিন্তু একো কাম নহ'ব সেইটো কাৰণে আপুনি যিটো কৰি ভাল পায় সেইটো কৰক নিশ্চয় এদিন ছাকচেছ হ'ব আৰু তোমাৰ পঢ়া শুনাৰ প্ৰতি কেনেকৈ ইমান ইণ্টাৰেষ্ট নাই মানে গম পালোঁ ইমান ইণ্টাৰেষ্টেড নহয় পঢ়া শুনাৰ প্ৰতি সেইকাৰণে এনেই বেকাৰ তাই ঘৰত যেনেকৈ আছে ইয়াতো সেনেকৈ আছে ঘৰতো যেনেকৈ মানে আছে ইয়াতো সেনেকৈ আছে আৰু সেইটোৱে অকণমান এডভান্সকৈ বিয়া পতাৰ কাৰণটো হ'ল মানে মায়ো অকলশৰীয়া ন চ' ভাবিলোঁ ভণ্টিকো বিয়া দি দিলোঁ সেইটো কাৰণে আৰু এও আহিব দুইজনী ধুনীয়াকৈ মিলি কৰি থাকিব আৰু আমি তিনিটাই ভাইটিটো বাহিৰতে থাকে চ' সেইটো এটা কাৰণ যে মায়ে সৈতে একেলগে থাকিব মায়ে নে অকলশৰীয়া চ' মিলি কৰি থাকিব সেইটোৱে মানে যিসকলে পঢ়ি শুনি ভাল নাপায় ন তো এনেই যুঁজি মৰি লাভ নাই যিখিনি সমাজত চলিবলৈ পঢ়া শুনাৰ প্ৰয়োজন যিখিনি মানে শিক্ষাৰ প্ৰয়োজন সেইখিনি থাকিলেই হ'ল সেইখিনিয়ে যথেষ্ট ময়ো BSc কমপ্লিট কৰিলোঁগৈ এনেকুৱাও নাছিলোঁ যে মই পঢ়াত বেয়া ভাল ৰিজাল্টে কৰিছিলোঁ চবতে ফাৰ্ষ্ট ক্লাছে আছিলে মানে তথাপি মানে মোৰ সেই ইউটিউবত অহাৰ লগতে সেইটোৰ প্ৰতি মানে আঁতৰি গ'ল কিন্তু সমাজত চলিবলৈ যিখিনি মানে শিক্ষাৰ প্ৰয়োজন সেইখিনি মোৰ আছে দুইটাৰে আছে কোনো ক্ষেত্ৰত টেনশ্যন নাই যদি পঢ়ি শুনি ভাল পায় ন তেনেহ'লে পঢ়িয়ে থাকিব লাগে ভালকৈ পঢ়িলে ন ভালকৈ পঢ়িব লাগে এনেই লেনাইখিনি পঢ়ি কৰি আৰু লাভ নাই টাইম বৰবাদ টকা পইচা বৰবাদ তো যিখিনি সমাজত যিসকল মানে ইণ্টাৰেষ্টেড নহয় সমাজত চলিবলৈ যিখিনি শিক্ষাৰ প্ৰয়োজন এইখিনি হ'লেই হ'ল মই জনাত আৰু যদি ইণ্টাৰেষ্টেড নহয় সেইটোৰ প্ৰতি আৰু বেলেগৰ প্ৰতি খেলৰ প্ৰতি বা বেলেগ বস্তুৰ প্ৰতি যদি ইণ্টাৰেষ্ট হয় তেন্তে তাতে ফ'কাছ কৰিব লাগে ভাইটিয়ে টকা ইনকাম কৰিব লাগে নহ'লে
কি হ'ব আৰু আপোনালোকে টেনশ্যন ল'ব নালাগে, আমি ধুনীয়াকৈ বিন্দাছ আছোঁ আৰু মই ধুনীয়াকৈ ঘৰ চৰ চলাব পৰা হ'লোঁ আৰু বহুত কষ্ট কৰিলোঁ আৰু মানে এইটো বয়সত বহুতখিনি কৰিব পাৰিছোঁ। সেয়া আৰু ইমান টেনশ্যন ল'ব নালাগে আপোনালোকে, আমি ধুনীয়াকৈ বিন্দাছ আছোঁ আৰু আজি আপোনালোকৰ গোটেইখিনি ডাউট ক্লিয়াৰ কৰি দিলোঁ। আপোনালোকে নিশ্চয় আপোনালোকে বুজি পাইছে চাগে আৰু বেয়া বেয়াকৈ কমেণ্ট কৰিব নালাগে আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব আমাৰ যাতে সংসাৰ এখন আৰু এনেকৈ আগবাঢ়ি যায়, ভালে কুশলে চলে, আমাৰ মাজত যাতে কাজিয়া নহয়, সেইটোৱে আৰু দেই। আশীৰ্বাদ কৰিব আপোনালোকে সকলোৱে আৰু আপোনালোকৰ উপদেশৰ প্ৰয়োজন আছে। ইয়াতো যদি মোৰ কিবা ভুল আছে তেনেহ'লে আপোনালোকে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব, বুজাই দিব, আমি নিশ্চয় বুজি পাম আৰু সেনেকুৱা ভুলবোৰ নকৰোঁ। কিন্তু এনেই আৰু উল্টা পুল্টা কমেণ্ট কৰিব নালাগে ন, বিয়াখনটো পাতিলোৱেই। তো গাইছা আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। আপোনালোকৰ ডাউটবোৰ নিশ্চয় ক্লিয়াৰ কৰিব পাৰিছোঁ, আপোনালোকে নিশ্চয় বুজি পাইছে। আমাক এনেকৈ আশীৰ্বাদ কৰি যাব, আমাৰ ভিডিঅ'বোৰ চাই যাব, মৰম চেন দি যাব, তাৰে আশা কৰিছোঁ। বাকী গৰমত পূৰা একদম ঘামি জামি ভিডিঅ' বনাই আছোঁ আৰু এফালে তাই সেইফালে ভাত বনাই আছে আৰু এফালে মোৰ লগত ভিডিঅ' বনাই আছে। সেয়া তো আজি ভিডিঅ' মানে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।